हेलो बंधुসকল আজি আকৌ আহিছো আপোনালোকৰ ওচৰত আৰু এটা এক্সাইটিং ভিডিও লৈ। আজি মোৰ ব্লগটো হল আনবক্সিং ব্লগ। আজি মই এটা বস্তু আনবক্সিং কৰিম আপোনালোকক দেখুৱাম। মই এটা গেম্বল লৈছো, গতিকে গেম্বলটো আনবক্সিং কৰি আপোনালোকক দেখুৱাম আৰু গেম্বলটো কেনেকৈ লাগিছে কেনেকৈ পাইছে আপোনালোকে এইটো দেখিছে না নাই নিশ্চয় কমেন্ট কৰি জনাব। আৰু বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ আৰু আপোনালোকক গেম্বলটো দেখুৱাম। চাওক গেম্বলটো হল এইটো হল হোহেম যিটো হোহেম কোম্পানীৰ iSteady V2 এইটো চাই লওক। iSteady V2 হোহেম কোম্পানীৰ। গতিকে বলক আজি এইটো আনবক্সিং কৰি আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকে নিশ্চয় জনাব ভিডিওটো কেনে পালে। আপোনালোকৰ ভিডিওটো লাষ্টলৈকে চাই থাকিব। গতিকে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল চাব, মই দেখুৱাই আছোঁ। প্ৰথমে আনবক্সিং কৰোঁ, খুলি চাওঁ কি কি আছে। প্ৰথমে খুলিলোঁ, খোলাৰ পিছত চাওক কি কি। প্ৰথম আছে ইউজাৰ মেনুৱেল। এইখন হ'ল ইউজাৰ মেনুৱেল, এইটো আমি এতিয়া নাচাওঁ। তাৰপিছত ইয়াত আছে কভাৰ দিছে, চাওঁ কি কি আছে। ইয়াত iSteady এটা ইউজাৰ মেনুৱেল। আগৰটো আছিল আপোনাৰ এটা এক্টিভেশ্যন গেম্বল কেনেকৈ কৰিব লাগে, এইটো এটা আছিল লিখা আছে। এইটো হ'ল ইউজাৰ মেনুৱেল। এইটোৰ লগত দিছে চাওক, ইয়াত এটা খুব ধুনীয়া এটা পাউচ দিছে আমাৰ গেম্বলটো ৰখাৰ কাৰণে। পাউচ দিছে, এইটো ইয়াত থলোঁ। এইটো বন্ধুসকল এইটোৱে মালটো, এইটোৱে চাওক খুব ধুনীয়া। লগতে এটা চাৰ্জিং কেবল আছে আৰু তলত এটা সৰু ট্ৰাইপড লগোৱা ট্ৰাইপড এটা আছে, সৰু ইয়াত ফিটিং কৰিব পাৰি। গতিকে ট্ৰাইপডটো পিছত দেখুৱাই আছোঁ আপোনালোকক। গতিকে বলক আমি আমাৰ আজিৰ এই যিটো গেম্বলটো আছে গেম্বলটো অপেন কৰোঁ, চাওঁ কেনেকৈ কি হয়। গতিকে বন্ধুসকল প্ৰথমে আমি এইটো লুজ কৰি ল'ব লাগিব। আমি গেম্বলটো অপেন কৰি আছোঁ। এইটো গেম্বলটো চাওক, ইয়াত যিটো বাটন আছে এইটো আমি অলপ টাইট কৰি লওঁ। আৰু মই আৰু এটা মোবাইল লগাই আছোঁ, এইটোত লগাই পেলাই দেখুৱাই আছোঁ আপোনালোকক। বন্ধুসকল চাব, এতিয়া মই এইটো লগাই আছোঁ, লগাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। মই লগাইছোঁ, এতিয়া অন কৰিম গেম্বলটো। এইটো বাটন যিটো আছে এইটোত অন কৰিব লাগে। এইটোত অলপ সময় ধৰি ৰাখিলে গেম্বলটো অপেন হৈ যাব। গতিকে বন্ধুসকল গেম্বলটো অপেন হ'ল। মই ইয়াত মোৰ ভিডিঅ'টো অপেন কৰিছোঁ, চাওক। এতিয়া ইয়াত জয়ষ্টিক আছে, জয়ষ্টিকেৰে মই আপ এণ্ড ডাউন কৰিব পাৰিম। মোবাইলটো আপ এণ্ড ডাউন কৰিব পাৰিম জয়ষ্টিকেৰে। লেফ্ট ৰাইটো কৰিব পাৰিম, চাওক লেফ্ট ৰাইট কৰিব পাৰিম জয়ষ্টিকটো দি ধুনীয়াকৈ। আৰু এটা অপশ্যন আছে বন্ধুসকল চাওক, এতিয়া মই ট্ৰাইপডটো সৰু যিটো ট্ৰাইপড দিছে সেইটো লগাই দেখুৱাই আছোঁ আপোনালোকক। এইটো ট্ৰাইপডটো লগালোঁ মই। ট্ৰাইপডটো দি পেলাই মই ষ্টেবল কৰি ৰাখিব পাৰিম। ষ্টেবল হৈ গ'ল। এতিয়া আৰু কিছুমান ফিচাৰ্ছ আছে বন্ধুসকল, মই দেখুৱাম আপোনালোকক। মই ইফালে ঘূৰাই দিওঁ, আপোনালোকক দেখুৱাম কিছুমান ফিচাৰ্ছ আছে। ইয়াত ওপৰত এটা এই যিটো কেমেৰাটো দিছে এইটো চেঞ্চাৰৰ কাৰণে। কিছুমান আমি কামাণ্ড কৰিম, কামাণ্ড কৰাৰ লগে লগে এইটোৱে কামাণ্ড শুনিব। আমি একো ধৰিব নালাগে, কিন্তু কামটো কৰিব। গতিকে বন্ধুসকল আমি এতিয়া কামাণ্ডটো আপোনালোকক দেখুৱাম। এইটো টিপি ধৰাৰ লগে লগে এইটো এক্টিভেট হৈ যাব। এক্টিভেট মোড এক্টিভ হৈ গ'ল। এতিয়া হ'ল বন্ধুসকল চাব ইয়াত কামাণ্ড কেনেকৈ হয়। ইয়াত সৰু লাইট এটাও আছে, ইয়াত সৰু এটা লাইট আছে। এবাৰ টিপি দিলে লাইটটো অন হ'ব। 3টা মোডত লাইটটো জ্বলিব। 2 নম্বৰ বাৰ আৰু অলপ লাইটটো আৰু অলপ দিব। 3 নম্বৰ এইটো হাই স্পীড, মানে পূৰা হাই কোৱালিটি। তাৰপিছত আকৌ দিয়াৰ লগে লগে বন্ধ হৈ যাব। তাৰপিছত দেখুৱাই আছোঁ চেঞ্চৰটো কেনেকৈ আমি এক্টিভেট কৰিম। মই যদি একেবাৰে কোনো নাই, মই যদি একেবাৰে চিম্পলভাৱে এইটো দেখুৱাই দিওঁ, চেঞ্চৰটো কেমেৰাৰ ওচৰত যাব লাগিব, গৈ পেলাই এইটো দেখুৱাই দিওঁ। মই এইটো দেখুৱাই দিয়াৰ লগে লগে কামাণ্ডটো আৰম্ভ হৈ গ'ল।
এতিয়া সেন্সৰে মোক কেমেৰাটোৱে লেফ্ট ৰাইট কৰিব মই যদি লেফ্ট ৰাইট হওঁ তেন্তে কেমেৰা চাওক কেমেৰাটো মোবাইলটো মুভিং হৈ আছে মই যদি লেফ্ট ৰাইট হৈ থাকোঁ মোক ফ'ল' কৰিব সেন্সৰে তাৰপিছত হ'ল মই এই যে ফ'ল' কৰা যিটো আছে এইটো যদি মই ষ্টপ কৰিব বিচাৰোঁ মই এনেকৈ জাষ্ট এনেকৈ কৰি দিলে এইটো ষ্টপ হৈ যাব এতিয়া চাওক মই ইফালে যাওঁ যদি কেমেৰাটো আৰু মোক ফ'ল' নকৰে এতিয়া এটা নোট 2 নম্বৰ এতিয়া চাব মই কমাণ্ড দিম কমাণ্ড দিয়াৰ লগে লগে এইটো এতিয়া লেণ্ডস্কেপত আছে তাৰ পৰা পৰ্ট্ৰেট হৈ যাব মই কমাণ্ড দিয়াৰ লগে লগে মই কমাণ্ড দিছোঁ চাওক এইটো মোবাইলটো এতিয়া চাব মই কমাণ্ড দিয়াৰ লগে লগে লেণ্ডস্কেপত গুচি যাব এতিয়া পৰ্ট্ৰেটটো আছে লেণ্ডস্কেপত গুচি যাব মই কমাণ্ড দি আছোঁ লেণ্ডস্কেপত গুচি যাব ঠিক এইদৰে বন্ধুসকল আৰু বহুতো ফিচাৰ্ছ আছে তেওঁলোকে যদি বিচাৰে যে আপোনালোকে জয়ষ্টিক ইউজ নকৰে কমাণ্ড দি পেলাই চব কাম কৰিব পাৰে আৰু যদি বিচাৰে জয়ষ্টিক দি আৰু বহুতো সুবিধা আছে বা বহুতো ফিচাৰ্ছ আছে সব বস্তু ময়ো নাজানো নতুনকৈ আনিছোঁ গতিকে কিছুমান বস্তু মই পাইছোঁ মোৰো ভাল লাগিছে গতিকে আপোনালোকক দেখুৱালোঁ আপোনালোকে যদি বিচাৰে তেনেকৈ গেমবল তেন্তে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ইউজ কৰি আছোঁ আজি দুদিনৰ পৰা ইউজ কৰি আছোঁ কিছুমান ফিচাৰ্ছ ডেইলি নতুনকৈ ফিচাৰ্ছ পাই আছোঁ ইউটিউবতো অলপ ফিচাৰ্ছ চাইছোঁ মই গতিকে বন্ধুসকল জনাব আপোনালোক কেনে পালে আজিৰ এই গিম্বল আনবক্সিং যিটো মই আপোনালোকক দেখুৱালোঁ কেনে পালে আৰু আপোনালোকে ইউজ কৰিছে নেকি আৰু কিবা যদি হিডেন কিবা ফিচাৰ্ছ থাকে মই নজনা আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰি মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু লগতে মোৰ চেনেলত যিসকল নতুনকৈ আহিছে আৰু ভিডিঅ'টো চাইছে তেওঁলোকক এটা অনুৰোধ কৰিম যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে নটিফিকেশ্যনটো আপোনালোকে সোনকালে পাই যায় গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু শুভৰাত্ৰি জয় হিন্দ জয় আই অসম